এতিয়া ইফালে ৰ'দ পৰি আছে। এনেকৈ গৈ থাকো। এতিয়া বগৰী খাবলৈ যাম আজি। বহুত দিন হ'ল বগৰী খোৱা নাই। আৰু এইফালে জুই আছে। আৰু আজি বহুত দিনৰ পাছত ওলাই আহিছো ইফালে বগৰী খাবলে। তো ইফালে চাব পাৰে বহুত ৰাস্তাটো আপ আছে। তো ইয়াত উঠি যাব লাগে। তো বেলি এতিয়া 4টা বাজিছে। 4টা হৈ গ'ল চাগে। তো আজি বহুত গৰম। তো বগৰী খাবলৈ গৈ আছো। তাত দেখুৱাম আৰু এনেকুৱা গৈ আছো আৰু ৰুমটো তলত আছে। তাৰপিছত ইয়াৰ পৰা অলপমান ওপৰত গ'লে বগৰী গছ পায়। কাষতে আছে বগৰী গছ। তো যাওঁচোন বগৰী খাবলৈ পাওঁ নেকি তাকে। প্লাষ্টিক লৈ আহিছো। ইয়াত নিমখ, জলকীয়া আৰু পানীৰ বটল এটা আছে আৰু টিচু পেপাৰ। মানে ইমানেই আপ আছে তলটো দেখা পাইছে আপোনালোকে। সেইটো তাৰ পৰা ইয়াত উঠি আহোঁতে মই ফুপনি আহি গৈছে। তো যাওঁ এনেকুৱাই আৰু বগৰী খাবলে। তো বগৰী ফালে আপোনালোকো চাই থাকক ভিডিঅ'টো শেষলৈকে। মই বগৰী আজি খাবলৈ যোৱা। বতৰৰ ফল বতৰত খাবলৈ আহি আছো। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। কৃষ্ণ। তাৰপিছত আহি মানে একদম ওপৰত পাই গ'লো। ইয়াৰ পৰা চাব পাৰে গোটেইটো তল। তো আহি মই বগৰী গছজোপা ওচৰত পাই গ'লো আৰু ইয়াত এতিয়া বগৰীহে আছে নাই এইটো চাই লওঁ। তো আহি বগৰী থকা গছজোপা ওচৰত পাই গ'লো। বহুত গৰম চাব পাৰে। তো বগৰী গছজোপা এইডোখৰতে আছে। তো এইটো ৰাস্তা দি যাব লাগে। এইডোখৰতে আছে কাষতে ৰাস্তা কাষত। তো তাৰ পৰা মই বগৰীটো লৈ এক জেগা ছাঁ জেগাত বগৰীটো খাম। তো অকলে আহিছো বগৰী খাবলে। তো আহি মানে এইটো আমনি লাগি গ'ল। ইমান আপ উঠিছো। কমচে কম আপটোৱে 1 কিলোমিটাৰ মান হ'ব। ইমানেই আপ আছে এইডোখৰত। উঠি আহোঁতে মানে মোৰ কাপোৰ চাপোৰ তিতি গ'ল। চাব পাৰে কাপোৰ তিতি গৈছে। তো আহি ইয়াত পাইছো বগৰী গছজোপা ওচৰলৈকে গৈ থাকো। আহক আৰু ভিডিঅ'টো চাই থাকক। তো চবে জানে মই বগৰী খাবলৈ আহিছো বুলি। তো আহি বগৰী গছজোপা পাই গ'লো। তো এই কেৰি বেগটোতে এতিয়া বগৰী সোপা ভৰাই ল'ম। পুৰা খাম আৰু আহি বগৰী গছজোপা পাই গ'লো।
তো আপোনালোকে দেখা পাইছে কেঁচা পকা বগৰী বহুত আছে ইয়াত। মই মানে গৰমত ঘামি গ'লো। তো আপোনালোকে দেখা পাইছে মই বগৰী গছজোপা ওচৰত পাই গ'লো। সেইটোৱে বগৰী গছজোপা। তো বগৰী কেইটামান ছিঙি লওঁ ধুনীয়া ধুনীয়া আৰু মই বেগত ভৰাই লওঁ। এতিয়ালৈকে বেগটো ইয়াত থৈ লওঁ। তাৰপিছত আপোনালোককো বগৰী দেখুৱাই দিছোঁ। তো আপোনালোকৰ বগৰীটো চাওক, ভাল লাগিছে কেনেকুৱা আছে, খাই চালে গম পাম। তো প্ৰথমতে এটা ছিঙি খাই লওঁ। নে আপোনালোকে চাই ল'ব প্ৰথমতে বগৰীটো। তো বগৰীটো চাই লওক প্ৰথমতে। ভালকে পকা নাই মানে বগৰীকেইটা, তো কেঁচা কেঁচাই আছে। মাজে মাজে পকিছে, এইটো চাব পাৰে আপোনালোকে। এইটো চাওক, ৰঙা ৰঙা হৈ আছে ধুনীয়াকে। এনেকুৱা কেঁচা পকা মানে বহুত মিক্স আছে এইবোৰ। তো এইবোৰ চাব পাৰে আপোনালোকে, পকিছে বহুত। পকা পকা আছে, কিছুমান কেঁচা কেঁচা আছে। তো মোক লাগে পকা পকা কেইটা। তো বগৰী এটা ছিঙি খাই চাওঁ প্ৰথমতে। একদম কাষতে আছে ইয়া, চুই দিলে সৰি পৰিছে। তো এইটো চাব পাৰে বগৰীটো, পুৰা পকা বগৰী। বগৰীটো অলপ টেঙা মিঠা আছে। তেতিয়ালৈকে মই বগৰীটো ছিঙি লওঁ সোনকালে, তাৰপিছত লৈ ছাঁত বহি খাম আৰু। তো ফটাফট পাৰোঁ বগৰীটো। সকলোকে কৈছোঁ বগৰী ছিঙা হৈ গ'ল। এতিয়া যাওঁ আৰু খাব লাগে। তো বগৰীটো চাই লওক একবাৰ। তো এইবোৰ তলতে বগৰী আছে বহুত। মই পকা পকাকেইটা ছিঙি ল'লোঁ। তো আধা পচা মানে, আধা কেঁচা আৰু পকা, আধা কেঁচা আধা পকাকেইটা আছে আৰু। এইটোৱে বগৰী গছ, বহুত ডাঙৰ আছে গছটো। তো মই বগৰী ছিঙা হৈ গ'ল, বগৰী ছিঙিলোঁ। তাৰপিছত এতিয়া যাম এক জেগাত বহি ধুনীয়াকৈ খাম। তো বগৰী গছটো একবাৰ দেখুৱাই দিছোঁ। এইটোৱে হৈ গৈছে বগৰী গছ। এয়া বহুত বগৰী লাগিছে। এইবোৰ কেঁচা কেঁচা বগৰী, পকাকেইটা মই তলত আছে যে এইকাৰণে ছিঙি লৈছোঁ। তলত থকা পকা পকাকেইটা মই ছিঙি দিছোঁ। এতিয়া আধা পকাকেইটা আছে আৰু। ধুনীয়া ধুনীয়া পকা পকা আছে।
আৰু ইয়া মই পলিথিনত ছিঙি লৈছোঁ ইমান ছিঙিলোঁ হৈ গ'ল আৰু তো বগৰী লৈ আহি গ'লো। এইটোৱে ৰাস্তাৰ কাষত এইটো জংঘল, এইটো ৰাস্তা হয়। তো ইয়াত পথাৰ লেখিয়া এইটো ধুনীয়াকে আছে। এইডোখৰতে মই বহি মানে বগৰী খাম বুলি আহিছোঁ। তো কি হয় দেখা যাব এতিয়া। আৰু যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে, সিহঁতক কৈছোঁ, যিসকলে বগৰী খাই ভাল পায় সেইসকলে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু স্কিপ নকৰাকৈ পুৰাকৈ ভিডিঅ'টো চাই দিব। তো ইয়াত ধুনীয়া বতাহ দি আছে, এতিয়াহে বতাহ দিছে। ইয়াত এতিয়াহে বতাহ দি আছে। তো মই মানে একদম ইয়াত আহি গ'লো, মানে একদম পথাৰ লেখীয়া জেগা এইটো। যিহেতু বগৰী গছটো সেইটোৱে কাষতে আছিলে, এইটো বগৰী গছটো। তো তাৰ পৰা মই ইয়াত আহিছোঁ বগৰী চগৰী লৈ। ইয়াত এতিয়া মই বহিম আৰু ইয়াত পৰা বগৰী খাম। তো এইডোখৰত পথাৰ লেখীয়া জেগা, এইটো পূৰা চাব পাৰে ৰাউণ্ডকৈ। এইটো গোটেইটো এৰিয়াটো পথাৰ লেখীয়া। তো বগৰী চগৰী ইয়াত আছে, আহক আৰু বগৰী খাওঁ এতিয়া। বহুত কষ্ট কৰিছোঁ বগৰী খাবৰ কাৰণে। তো 1 কিলোমিটাৰ মান ওপৰত উঠি আহিছোঁ। তাৰ পৰা আহি আকৌ ইয়াত বগৰী গছজোপা ওচৰত আহিছোঁ, আকৌ বগৰী ছিঙিছোঁ। বগৰী ছিঙি আকৌ আনিছোঁ এই প্লাষ্টিকৰ বেগত। ইয়াত নিমখ, জলকীয়া আৰু পানী বটল আছে, টিচু পেপাৰ। তো আহক আৰু বগৰীটো খাই লওঁ। তো ইয়াতে মই জলকীয়া নিমখ লৈ আহিছোঁ। এইটো টিচু পেপাৰ হয়, আৰু এইটো পানী বটল এটা, আৰু এইটো নিমখ জলকীয়া আৰু বগৰী। অকলে কাৰণে ইমান নালাগে, লৈ আহিছোঁ। তো দেখা পালে ইয়াত মোৰ বগৰী আৰু নিমখ জলকীয়া। তো ইয়াতে মই এতিয়া ধুনীয়াকৈ বহি ল'ম। ইয়াত বহি বগৰীটো খাম। মই তাৰ মানে ঘৰত থাকিলেও বগৰীটো বহুত খাওঁ। তো সেইকাৰণে ইয়াতো আহি গৈছোঁ আৰু বগৰীটো খাবলৈ। কেলে ঘৰতো মই বহুত বগৰী খাওঁ। বগৰী নহয়, আমৰ দিনত আম খাওঁ, বগৰীৰ দিনত এতিয়া বগৰীটো খাবই লাগিব। সেইকাৰণে মানে মই বগৰীটো ইয়াত ইমান লৈ আহিছোঁ। অকলে হ'লেও মই বগৰী খাবলৈ মানে বহুত মন। তো মই য'ত থাকোঁ তাত বগৰী গছ নাই। তো আছে এতিয়া য'তলৈকে আহিছোঁ নেকি, তাৰলৈকে বগৰী গছজোপা আছে। চাওঁ, তুলি লৈ দেখুৱাই দিছোঁ। বগৰী খাম, বগৰী খাই লৈ লাষ্টত চাম আৰু কি কৰা যায়। পানী হেনো আগতে খাব লাগে বগৰী খোৱাৰ আগত। অকলে হ'লেও বগৰী খাইছোঁ। আপোনালোকে ভিডিঅ'টো একদম লাইক কৰিব আৰু লগতে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। সকলোকে লাইক কমেণ্ট কৰি জনাবলৈ ক'ব বগৰী খোৱা মোৰ ভিডিঅ'টো কেনেকুৱা লাগে। তাৰপিছত এইটো হৈছে জলকীয়া, তাৰপিছত এইটো বগৰী আৰু এইটো পানী। যিহেতু মই এতিয়া বগৰীটো আৰু মই বৰ্তন অনা নাই ধুবলৈ বা খুন্দি খাবলৈ বৰ্তন অনা নাই।
বা খুন্দনা নাই খুন্দি খাবলৈ মই মানে এটা খাবলৈ তো বগৰীটো খাম খোৱাৰ আগতে এটা কথা কৈছোঁ সকলোকে বেয়া নাপাব প্লিজ মই ভিডিঅ' খাই বগৰী খাই ভিডিঅ' বনাই থকাত যদিহে মোৰ লগত আৰু দুজনমান হোৱা হ'লে মই বগৰীটো খুন্দি খালোহেঁতেন লগত লগৰ নাই সেইকাৰণে অকলে গোটা বগৰীটোকে জলকীয়া গোটাই খাই আছো মানে ইমানটো খাব মন নোৱাৰে তথাপিও আৰু খাই আছো তাৰপিছত আপোনালোকে কওকচোন আপোনালোকে অকলে বগৰী খাই পাইছে নে পোৱা নাই মইতো বাৰু অকলে বগৰী খাই আছো কেতিয়াবা আপোনালোকো অকলে বগৰী খাইছে নে খোৱা নাই যদিহে খাইছে মোৰ এই ভিডিঅ'টোত কমেন্ট কৰি মোক জনাওক কেতিয়াবা একেলগে খাম এনেকুৱাই মানে মই বহুত দেৰি অকলে বগৰী খালো
প্ৰায় আধা ঘণ্টা হৈ গ'ল বগৰী খোৱা। বগৰী খাই 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 আমনি লাগি গ'ল, দাঁত টেঙা লাগি গ'ল। মামা বহুত টেঙা। তো এইবোৰ চাব পাৰে আপোনালোকে বগৰী। একদম ধুনীয়া ধুনীয়া বগৰী আছে। তো বগৰী খাই মানে বহুত ভাল লাগিলে। তাৰপিছত এনেকুৱা অকলে অকলে খোৱাটো ভাল নালাগিলেই। অকলেনো কিমান বগৰী খাব, তথাপিও খাইছো আৰু। আৰু এতিয়া বগৰী খাই শেষ হৈ গ'ল। এতিয়া যাওঁ ৰুমলৈ। আৰু বেলিও ডুব গৈছে, চাব পাৰে। এইটো আৰ হৈ আছে, তো বেলিও বহুত তলত হৈ গ'ল, সন্ধিয়া হ'বলৈ হৈ গ'ল। তো ইয়াত 7টা বজাত পুৰা আন্ধাৰ হয়, কিন্তু বাকীটো তোমালোকে আন্ধাৰ নহয় মানে। তথাপিও অকলে থকাটো অলপ বাহিৰততো বেলেগ জেগা। গাঁৱত হ'লেতো ৰাতিটো থাকিব পাৰিলোঁ হয়, তাত একো প্ৰব্লেম নাই। ইয়াত যিহেতু ৰাতিলৈকে থকাটো ভয়ৰ কথা, সেইকাৰণে ৰুমলৈ যাওঁ। বগৰী বহুত খালোঁ, আৰু প্লাষ্টিকো তাত এৰিলোঁ, বটলো তাত এৰিলোঁ, টিচু পেপাৰো তাত আছে। তাৰপিছত আৰু বেলেগ দিন আহিলে খাম। এতিয়া যাওঁ এইফালেদি ওলাই, মোৰ ৰুম আছে এইফালে, তাৰলৈকে যাওঁ। বলক, আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বগৰী খোৱা ভিডিঅ'। তাৰপিছত বেলেগ দিন আৰু দেখুৱাবলৈ চেষ্টা কৰিম, বেলেগ ভিডিঅ' এটা। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ।